Kardom, Nilimonjorong Pipi, Piniberta, Arjuponikta. Kaipani atowar kahino parpik ajok rata tum kisung kacetong nang. Lakha kretroksi sojeng thenta ke parlo balijori pen rong mongwe ada kaipani pu arong atowar kahino parpik ajok rata tum kisung cetong nanglu. Labangso atowar kahino parpik pen ajok kiso kacelang damji aphan ambulance ta bangun e kapre constituency along ke la an ke backward thekdam long lelang sita sojeng thenta arlo abangke towar ake mekele dam jumpik lang asonsi thekdam long. Son thak thaksi dak kaipani atowar kahino ajok labangso kaipani arat atumki 4-wheel drive agari pensi hospital ansitami dam nanglu. School kidun au somar atum sitami towar kahino ansita akeng pensi dam nang koklu. Laso ajok kele dam nangje apor ateng pen le dam dedat titilu. Rong arat pen lam thenai pachini don atengki kedam tang council election ahut sitami MSC kachir rong pipi wang pen towar nang silam pijipu chechak tekanglu sitami non puanta nang pangnung ku kasonsi thek dam long. Lapen CEM sitami chechak ponlo towar akemi silam pipopu bonta ningkan pholo non puanta kaipani arat aphan matha ponpe towar nang silam piji pusi BJP aphan vote sitami jok ponlo sitami non puanta nanglang ponpe pusi ningdok chepaklang ponlo labangso ningkan pho ang bongjongsi towar nang silam pipe pulo tangte non kewangji election ahut ke BJP aphan ke vote jok jelo puta ningje pon lapen labangso towar along PWD along towar arai rai ke panatum sitami asai cheklem klepin puta ningje pon. News Desk Report, Karbi Anglong News. আচ্ছা আপনার নাম কি? মোর নাম শ্রী সুলেমান বারলা। এই রাস্তা বেয়াৰ কাৰণে আপোনালোকে কিমান কষ্ট পাইছে? আজি ক'বলৈ গ'লে প্ৰায় আমি 22 বছৰে ধৰি চৰকাৰৰ লগত আমি জড়িত থাকি ধৰক ভোট দিছোঁ আমি কংগ্ৰেছ চৰকাৰ থাকোঁতে যেতিয়া স্বৰ্গীয় ভুৱন চন্দ্ৰ ছাৰ আছিলে তেওঁ কংগ্ৰেছ হৈ ইলেকশ্যন খেলিছিলে সেইটো সময় আমি আশা কৰি ছাৰক জিতাইছোঁ 14 বছৰ তেওঁ ৰাজত্ব কৰিলে 14 বছৰৰ ভিতৰত মুঠতে এবাৰ জিচিপি লগাইছিলে এই জিচিপি কাম কৰাৰ পাছত এই এতিয়া অৱস্থা তেনেকুৱা হৈছে বৰ্তমান চলি থকা আমাৰ বিজেপি চৰকাৰ দিনতো আমি আমাৰ কেণ্ডিডেট যিজনী আহিছিলে আমাৰ ইয়াত কাচিৰং পিপি তেওঁকো আমি বিপুল ভোটত জয়যুক্ত কৰালোঁ কিন্তু এতিয়ালৈকে আমি একো সুবিধা নাপালোঁ এই ৰাস্তাৰ কাৰণে যিহেতুকে এইটো কোনো ফুটপাথ নহয় যিহেতুকে এইটো এটা PWD বুলি ক'লে এইটো ক'বলৈ গ'লে এইটো চৰকাৰৰ হাতত মানে ক্ষমতা আছে এইখন ৰাস্তা ঠিক কৰিবৰ কাৰণে কিন্তু আজি ইমান বছৰ যোৱাৰ পাছতো আমাৰ ৰাস্তাখিনি নহ'ল আজি এই দুৰ্ভাগ্য কপাল আমাৰ কমচে কম আমি ইয়াত 500ৰ অধিক আমি ফেমিলি আছোঁ ইয়াত আমাৰ ইয়াত খেতি বাৰী চব আছে পাণ আছে তামোল আছে আমি বাগান আছে চাহ বাগান আছে কিন্তু আমি ৰাইজে এই ৰাস্তাটো ভাল নোহোৱাৰ কাৰণে আমি যিকোনো বস্তু আমি মানে বিক্ৰী কৰি আমি কিবা লাভ কৰিব পৰা নাই গতিকে আমি চৰকাৰক মানে এইটোৱে জনাব বিচাৰিছোঁ যে অতি শীঘ্ৰে মানে আমাৰ ৰাইজৰ যি কষ্ট অৱস্থা সেই অৱস্থাটো যাতে আমাক সোনকালে ভাললৈ আনি দিলে আমি মানে অলপ সুখী হ'ম বুলি মই জনালোঁ তাৰপিছত ইলেকশ্যন আগত কেম্পিং সময় কিবা আমাৰ MSC বাইদেউ আহিছে নেকি MSC বাইদেউ আহিছে লগতে আমাৰ এটা যিটো ইলেকশ্যনৰ আগমুহূৰ্তত যিটো ৰঙাগড়া যিখন মিটিং হৈছিলে তাত আমাৰ তুলিৰাম ছাৰো আহিছিলে তেখেতো আমাক কথা দি গৈছিলে যে ৰাস্তাখন হ'ব বুলি কিন্তু ইলেকশ্যন আজি পাৰ হোৱা ধৰক 4-5 মাহমান হৈ গ'ল কিন্তু এতিয়ালৈকে আমি ৰিজাল্ট একো পোৱা নাই ন হয় তাৰপিছত এই ৰাস্তা বেয়াৰ কাৰণে ইয়াত এম্বুলেঞ্চবোৰ আহে এম্বুলেঞ্চ মানে যিটো দুৰ্ঘটনা যিটো ৰাস্তাৰ গতি সেইটো হিচাপে মানে এয়া এতিয়া এম্বুলেঞ্চটো দূৰৰ কথা মানে আমি বাইক ল'বলৈও বুজি পোৱা নাই গতিকে ইয়াতো এতিয়াও পেচেণ্ট আপোনালোকে অলপ আগত দেখি পাইছে চাগে মানুহ এজনে মোনাত দৱাই লৈ গৈ আছে পেচেণ্ট এটা মানে বহুত বেছি চিৰিয়াছ আৰু কিন্তু ইয়াত ডক্টৰ আহিব কেনেকৈ এম্বুলেঞ্চ কেনেকৈ মাতিম গতিকে মানে ডক্টৰৰ সহায় লৈ ফাৰ্মাচীৰ পৰা দৱাই কিনি আনি এতিয়া তেওঁ মানে ব্যক্তিগত হিচাপে তেওঁ ট্ৰিটমেণ্ট কৰিব তাৰ বাহিৰেতো আমাৰ ইয়াত উপায় নাই এতিয়া আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল ডক্টৰ তুলিৰাম ৰঙা আপুনি কি অনুৰোধ জনাব মই ডক্টৰ ছাৰক সেইটোৱে অনুৰোধ জনাব বিচাৰিছোঁ যে তেওঁ নিজেও এইটো ৰাস্তা দি এবাৰ গৈছে মিটিঙত তেওঁ গৈছে ৰাস্তাৰ পৰিৱেশটো তেখেতে নিজেও চাই গৈছে গতিকে তেখেতক Habit ingnar kulat lapen hem ke phalang no pen rat kisung ke phona Chitini phai sirkep arni adap the ang printrile apor kuligau lamps adung mum arong kedam atowar krong thom kache tok adim along habit ingnar jon pli ke wang pen hem lapen kulat ke phalang no et ajok rat atum kisung chetong nanglu
Sonsi Kisungke Povek Abang Puatumpen Karbi Anglong Autonomous Council Local EM Surjo Rongphar VDC Chairman Sunaram Singnar Atum Aphan Ningke Mepen Nangrap Dunvek Thapusi Kisungke Povek Arat Atumpen Choning Riponlu Kulat pen hem kaheno abang phiamen anima ingtipi kadokabe suri ingkora pho an hormu na hokponlo lapen searching thong teron akulat abang kadokabe suri ingkora pho an hormu na hokponlo pusi nang pachini dun Borjan pen sar kurube Karbi Anglong News Nilitum hanang ke parabi bang ke lapun lo la osum hemipi pot nilita hemipi nilisupi ta hemipi pan nang rapte pusi nili ining cuk hilo akhalo Dukan saman penang kon bahing no dukan saman ke kom hita 2000 ke abisiji pen ke la hem arpong ayat sop ta phalang hote kang lap lo la hai pen si nili Juning ridun lo he hemipi tumpan yang ri tumpan am so si nang hon pi asante poyale Dangde kidam sang huste me la puson ke panahok mate la pu side tu inar bang pajai paju la puson ta dodoma aprang da bang tan ni tumpan yata wite kang ki la chiri the sorum ki ju kan te kang te seta ni tumpan yata nang wi Juning sang pon lo pining bang ke ahem mat nang phalang ho pite kang lap Juning halap bang a thang the pining ho puta phalang ho dak lo Ihum hem konglong ahir ing tangrak pen kachingkoi Chitini phai surkep arni anarlo por phai khri hinira achitim apor malom borpothar police station ke parlo notun bosti adung along ihum dimapur pen ke wangbom baleno agari kechat parpik ajok NH 39 ang nampi ajo batai ke thomche harlek phitlo bonta khupai ke me parpik pen ajok bang truck gari ar lokache thabdun atum thangnat areng ahu ke so abelang pusi birta ribdun long Kachingkoi phit agari registration number AS23Y 6744 lapen gari kate war abang phuamen Rajkumar arong Margherita pusi pangthek pon non amat borpothar rai komsai khiatumsi je pari deng ponlo Rongagora pen Lawrence Lekthe Karbi Anglong News AJYCP atumpen bukajan CCI along ingdeng sirkep ke pratrok karlitang Dr. Bhupen Hajorika amahangke thekarni katalon pon Chitini phai sirkep arni kang sampor phai pho apor Assam Jatiyotawadi Yuva Chhatra Parishad Karbi Anglong District Committee atumpen chepatir piponsi Assam along nongnam kache thangklong poet songwriter artist ke thekser abangphu ingdeng sirkep ke pratrok amahang ke thek arni bukajan CCI NH 39 atuar pi adung along akumlin along milur pen mir asang pen talon pon Bangsu Karlitang Dr. Bhupen Hajorika amahangke thek arni katalon pon along AJYCP me phujitu phukon pen kachari pon amayalong alo hiaman pen Karbi Anglong Autonomous Council MSC Phenpiga H Rengma HPCF Chairman Laichan Ingleng Lamding Road Case MPhu Thompson Rongpi Minorities Development Board Gov of Assam Vice Chairman Rajbir Singh, DSU Mephu, Diraj Difusa, Bukajan Municipal Board Vice Chairman, Sundar Ingti, Sardili B. Atumpen Chenglok Penang and Kit Hekiding, Manpeng ke Dotum Chetong Dunsi, Dr. Bhupen Hajorika Amhang Kit Hek Arni Katalon, Mesen Pen Pachunpon. Bukajan Pen Sarkurube, Karbi Anglong News. সংখ্যক উপজা দিবস আমি পালন কৰিলো অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ কাৰ্বি আংলং জিলা সমিতি উদ্যোগত আৰু বুকাজান আঞ্চলিক সহযোগত আৰু আমাৰ মাজত আহি সন্মানীয় অসম সংখ্যালঘু উন্নয়ন বৰ্ডৰ উপাধ্যক্ষ ৰাজবীৰ সিং ডাঙৰীয়া SPCFৰ প্ৰমুখে কৰি সন্মানীয় লাইচান ইংলেণ্ড ডাঙৰীয়া কাৰ্বি আংলং সাহিত্য পৰিষদৰ MSA ফেংফিগা ৰেংমা ডাঙৰীয়া কাৰ্বি আংলঙৰ বিভিন্ন জনগোষ্ঠীয় তথা ছাত্ৰ সংগঠনৰ বিষয়ববীয়া সকলৰ লগতে বুকাজান অঞ্চলৰ শিক্ষাগুৰুৰ পৰা প্ৰাধান্য কৰি জ্যেষ্ঠ বন্য অসম সাহিত্য সভাৰ সভানেত্ৰীকে প্ৰমুখ্য কৰি সকলোৱে আজি আমাৰ এই অনুষ্ঠানত সহযোগিতাটো আগবঢ়ায় সেইকাৰণে সকলো লোকে আমি আজি এই ভূপেন হাজৰিকাৰ মহান উপজা দিনত আমি তেওঁলোকলৈ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কিনো কম
কাৰণ ভূপেন হাজৰিকাৰ বিষয়ে ক'বলৈ বাকী নাই, কাৰণ সকলোৱে জানে ভূপেন হাজৰিকাৰ আজি অকল অসমেই নহয়, ভাৰতবৰ্ষই নহয়, গোটেই বিশ্বৰ বৰেণ্য শিল্পী, সেইকাৰণে তেখেতক কোৱা হৈছিলে। আৰু আপোনালোকৰ সংবাদ মাধ্যমৰ যোগেদি আমি এটা আনন্দিত আজিৰ দিনটোৰ কাৰণে, বিশেষ কাৰণে, কাৰণ ডক্টৰ ভূপেন হাজৰিকাৰ আজি এই জন্ম দিৱসটো উপজা দিনটো গুগলত যে তেখেতক আনিলে, কাৰণ আপোনালোকে জানে পৃথিৱীৰ এতিয়া গোটেই পৃথিৱীখন গুগলত চলি আছে, কিন্তু গুগলত যে ভূপেন হাজৰিকাৰ অহাৰ বাবে আমি অতিকৈ আনন্দিত হৈছোঁ। আৰু এই ভূপেন হাজৰিকাৰে পৃথিৱীৰ নেলছন মেণ্ডেলা নিচিনা এজন বিখ্যাত, যি 27 বছৰ 7 মাহ জেলত থাকি যি সুখিত নিষ্পৃক্ষিতৰ মানুহৰ কাৰণে তেওঁ কাম লাগি গৈছিলে, এই এনেকুৱা ব্যক্তিসকলৰ কাৰণেই ভূপেন হাজৰিকাই কাম কৰিছিলে। সেইকাৰণে সাগৰ সংগম ঘটনা বুলি তেখেতে গীত গাইছে, তেখেতৰ গীতত মানুহে মানুহৰ বাবে গাইছে অতি বহু মূল্যৱান গীত। তেখেতৰ প্ৰত্যেকটো গীতেৰেই জাতিটোক, অসম তথা ভাৰতবৰ্ষক সকীয়াই থৈ গৈছে। কিন্তু সেইকাৰণে কৈছে যে আজিৰ অসমীয়াই নিজক নিচিনিলে অনাগত দিনত কিন্তু অসমতে অসমীয়া ভগনীয়া হ'ব। ইয়াকে কৈ পেলাই মোৰ বক্তব্য ইমানতে ৰাখিছোঁ।